কি কৰি আছা? কোনে পিন্ধাই দিলে? মই পিন্ধাই দিলোঁ। ভাল লাগিছে পাই? কাইলৈ কিনো? কাইলৈ কিনো? বিহু নহয় জানো? হয়। বিহু নাম এটা গাবা নেকি? গোৱাচোন ঢুলীয়া। গোৱা। হ'ব এনেকৈ ক'লেও হ'ব। গোৱা। গোৱা। হ'ব বাৰু তুমি বিহু এটা গাই দিয়া। কি গাবা? দেউতা? হৈছে। তাৰপিছত আৰু কি গাবা? সৰু সৰু সূতাৰ চেনেংখনি বৈ দিয়া সৰু শুনি উঠৈ যায় গোবিন্দাই নাম। তাৰপিছত আৰু যে গাই যে ককাই যে গাই যে কি দুডুক বাপে যোৰহাটৰ ককাই যে গায় আইতামাৰ ঘৰৰ মামা ঘৰৰ যে মামা ককাই যে গায় কি গায়? এইটো পৰি যাব। তুমি আগতে কৈ লোৱা কেনেকৈ গায়? অ'কে। তাৰপিছত আৰু এটা যে আছিলে কি ৰৈ ৰৈ সদায় সদায় যাব পাৰোঁ মই তুমি এতিয়া চবকে কোৱাচোন পিঠা বনালে নে কোৱা? পিঠা বনালে বনালে নাই বাৰু? তোমাক খাবলৈ লাগিব নেকি? আজি তুমি পিঠা খাইছিলা নেকি? খাইছিলা? আইতামাৰ ঘৰত আইতামাৰ ঘৰলৈ আমিতো আজি যোৱা নাই। আজি পিঠা খাইছিলা কিবা এটা হয় নাই? তিল পিঠা এটা অকণমান খাইছিলা হয় নাই? খাবলৈ টেষ্টি আছিল নে? এনেকৈ ল'ব নোৱাৰি। এনেই বাওঁ হাতে নলয় এইফালে লোৱা। ৰ'বা এতিয়া কথা এটা কোৱাচোন কাইলৈ কি? বিহু। কেনেকৈ বিহু মাৰিবা? তেনেকৈ? ঠিক আছে তুমি এটা কাম কৰা চবকে কৈ দিয়া সদৌ অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনালোঁ। হাত নমস্কাৰ কৰা। ডাঙৰক প্ৰণাম কৰিম আৰু সৰুক মৰম দিম দেই। সৰুক মৰম দিম দেই। অ'কে গুড নাইট কৈ দিয়া। আৰু কিবা এটা কোৱা। ভালকৈ কোৱা। অ'কে থৈ দিয়া পৰি যাব যেন। বাই কৈ দিয়া।